How Mars can save us. মাৰ্চত যাবলৈ ইমান যে ট্ৰাই চলি আছে বাট তাত গ'লে আমাৰ বেনিফিটছ কি হ'ব? ৱেল এটা ডাঙৰ বেনিফিটছ হ'ব, সেইটো হ'ল যে তাত এটা নতুন কালচাৰৰ আৰম্ভণি হ'ব, যাক কোৱা হ'ব দ্য মাৰ্চিয়ান কালচাৰ। আৰু তাত কোনো ধৰণৰ বৰ্ডাৰ, ৰিলিজিয়ন, কালচাৰ এইবোৰ নাথাকিব। যেনেকৈ এইবোৰ বস্তুৱে আমাৰ পৃথিৱীত বহুত বেয়াকৈ ডিভাইড কৰি ৰাখিছে আমাক, বাট তাত এইবোৰ আইডিঅ'লজিৰ এচেঞ্চটো কমপ্লিটলি ব্ৰেক হৈ যাব আৰু তাত এটা নতুন কালচাৰৰ ফ্ৰেছ এণ্ড নিউ ষ্টাৰ্ট হ'ব। বাট আমি মাৰ্চত যাবলৈ ভাবিব কিয় লগা হৈছে? আমাৰ পৃথিৱীত কিবা প্ৰব্লেম আছে নেকি? ৱেল আনফৰ্চুনেটলি য়েছ, বহুত প্ৰব্লেম আছে। কাৰণ মাইগ্ৰেশ্যন এটা নেচাৰেল প্ৰচেছ হয়। এভৰি ইয়েৰ ডিফাৰেণ্ট বাৰ্ডছে 1000 কিলোমিটাৰ ট্ৰেভেল ডিষ্টেঞ্চ কৰি মাইগ্ৰেট কৰে টু ফাইণ্ড দ্য বেষ্ট ইক'লজিকেল কণ্ডিশ্যন ফৰ ফুডিং। আৰু এইটো আমাৰ ক্ষেত্ৰতো এপ্লাই হয়। যেতিয়া আমাৰ বাবে জাগা এটা থাকিবৰ বাবে চুইটেবল নোহোৱা হয় ফৰ ভেৰিয়াছ ৰিজনছ লাইক ফ্লাড, আৰ্থকুৱেক, তেতিয়া আমিও পাৰ্মানেণ্টলি নহ'লেও টেম্পৰাৰীলি সেই জেগাটোৰ পৰা আন এটা জেগালৈ শ্বিফ্ট কৰোঁ বা মাইগ্ৰেট কৰোঁ। চ' মেইন পইণ্টটো হ'ল যে আমাৰ ঘৰ বুলি ক'লে আমাৰ এই পৃথিৱীখনেই আছে। চ' কি হ'ব আমাৰ বাবে যদি এই পৃথিৱীখনে থাকিবৰ বাবে চুইটেবল নোহোৱা হয়, তেতিয়া আমাৰ তাত কিবা অপশ্যন আছে জানো যে আমি পৃথিৱীখন এৰি বেলেগ প্লেনেটত আমি যাব পাৰিম? ৱেল আজিৰ ডেটত আমি কাৰেণ্টলি যদি চাওঁ এটাই অপশ্যন আছে, সেইটো হ'ল মাৰ্চ। চ' আমাৰ পৃথিৱীখনত কি প্ৰব্লেম আছে সেইটো জনাৰ আগতে আমি এইটো জানি ল'ব লাগিব যে আমাৰ পৃথিৱীখন এটা ফুল চ'ৰ্চ অফ এনাৰ্জি হয়। আৰু আমি যেতিয়াৰ পৰা সেই এনাৰ্জিবোৰ ওলাই ইউজ কৰিব শিকিলোঁ, তেতিয়াৰ পৰা আমি ডেভেলপমেণ্ট কৰিব শিকিলোঁ। চ' ক'ব গ'লে পৃথিৱীখন আমাৰ বাবে এটা ফাৰ্ষ্ট মেনেজমেণ্ট ট্ৰায়েল হয়। ইয়াৰ আগতে যিহেতু আমি কোনো প্লেনেট মেনেজ কৰা নাই আৰু আমাৰ তাত যিহেতু এনেকুৱা একো ইনষ্ট্ৰাকশ্যন মেনুৱেল নাই যে ৰিচৰ্চেছবোৰ কেনেকৈ আৰু কিমান ইউজ কৰিব লাগে, চ' আমি জাষ্ট ইউজ কৰি গৈ আছোঁ, আমি ট্ৰাই কৰি গৈ আছোঁ। আৰু ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে যে এটা স্পিচিছে মানে আমি প্লেনেট এটা ফুল্লি কণ্ট্ৰল কৰিব ট্ৰাই কৰি আছোঁ। আৰু তাৰ ফলত কি হৈছে, আমাৰ পাৱাৰ লেভেলটো বহুত বাঢ়িছে, বাট আমাৰ ৰিচৰ্চ মেনেজমেণ্টত বহুত ডাঙৰ প্ৰব্লেম হৈ আছে। আৰু সেইটো এইকাৰণে হৈছে কাৰণ আমি ইউনাইটেড এজ ওৱান নহয়, আমি বহুত বেয়াকৈ ডিভাইডেড হৈ আছোঁ বাই বৰ্ডাৰ, বাই কালচাৰ, বাই ৰিলিজন। কাৰণ আমাৰ তাত কোনো এক্সটাৰ্নেল থ্ৰেটছ নাই, মানে বাহিৰৰ পৰা একো ভয় নাই। ছাপ'জ কালিলৈকে যদি এনেকুৱা হয় যে বেলেগ প্লেনেটৰ পৰা আহি এলিয়েনে যদি আমাক এটেক কৰিব আহে, তেতিয়া আমাৰ পৃথিৱীৰ গোটেই বৰ্ডাৰ প্ৰব্লেম ছল্ভ হৈ যাব। বেষ্ট অফ বেষ্ট চাইণ্টিষ্ট, বেষ্ট অফ বেষ্ট মিলিটাৰী এক্সপাৰ্ট চব ইউনাইটেড হৈ যাব, আমি ইউনাইটেড হৈ যাম টু ফাইট বেক। বাট আমাৰ তাত যিহেতু তেনেকুৱা একো এক্সটাৰ্নেল থ্ৰেটছ নাই, সেইকাৰণে আমি পৃথিৱীৰ ভিতৰতে হেড স্প্ৰেড কৰি থাকোঁ, কাজিয়া কৰি থাকোঁ, ৱাৰ কৰি থাকোঁ। আৰু আমি ট্ৰাই কৰিলেও আমি ইউনাইটেড হ'ব নোৱাৰোঁ, কাৰণ চবেই নিজৰ আইডিঅ'লজি, নিজৰ আইডেণ্টিটি লৈ বহি আছে। আমি যদি এইটো একচেপ্ট কৰি লওঁ যে আমি আৰ্থৰ এটাই পেকেজ হয়, তেতিয়া চব প্ৰব্লেম ছল্ভ। বাট আমি সেইটো কেতিয়াও একচেপ্ট কৰিব নোখোজোঁ। আমি বুজিবই নোখোজোঁ যে আমাৰ বাবে এখনে ঘৰ আছে, সেইখন হ'ল আমাৰ এই পৃথিৱীখন। চ' চব বস্তুৰে এটা ফিনিছ পইণ্ট থাকে। ৰিচৰ্চ যদি শেষ হৈ যায়, আমি থাকিব নোৱাৰিম। নেক্সট আহিলে আমি মাৰ্চত গ'লে আমাৰ বেনিফিট কি হ'ব? বেনিফিট এইটো হ'ব যে আমি এটা টুল ছেট পাম যে হাউ টু মেনেজ এ প্লেনেট। নাম্বাৰ 1 আৰ্থ, নাম্বাৰ 2 হ'ব মাৰ্চ। আৰু আমি আৰ্থত থাকি প্লেনেট এটা মেনেজ কৰিবৰ কাৰণে যি শিকিছোঁ, সেইখিনি আমি মাৰ্চত ডাইৰেক্টলি এপ্লাই কৰিব পাৰিম আৰু ছাৰ্ভাইভ কৰিব পাৰিম। যিহেতু মাৰ্চত ছাৰ্ভাইভ কৰাটো বহুত হাৰ্ড এণ্ড টাফ হ'ব, তাত অনলি দুটা টাইপৰ মানুহে ছাৰ্ভাইভ কৰিব পাৰিব, ৰেজিলিয়েণ্ট এণ্ড ৰিচৰ্চফুল। মানে প্ৰব্লেম আহিছে, প্ৰব্লেম ছল্ভ কৰা মাইণ্ডছেট। ফৰ এক্সাম্পল, তাত যদি আমি 10,000 মানুহ পঠাওঁ, সেইটো ফিল্টাৰ হৈ 1000 বাচিব, আৰু সেইটো বহুত ক্ৰুৱেল এণ্ড ইফেক্টিভ ফিল্টাৰ হ'ব। বাট যি সেই 1000 জন বাচিব, সেই 1000 জন বেষ্ট অফ দ্য প্লেনেটছ হ'ব। আৰু তাৰ ফলত আমি লং টাৰ্ম বেনিফিট এটা পাম যে আইডিঅ'লজি কমপ্লিটলি ব্ৰেকডাউন হৈ যাব। পৃথিৱীৰ যিবিলাক আইডিঅ'লজি আছে, ৰিলিজন, কালচাৰ, বৰ্ডাৰ লৈ, সেইবোৰ পৃথিৱীতে থাকি যাব। আৰু তাত নতুন জেগা এটা, নতুন আৰম্ভণি হ'ব। আৰু লাহে লাহে এটা নতুন কালচাৰ বনিব, যাক কোৱা হ'ব দ্য মাৰ্চিয়ান কালচাৰ। আৰু সেই কালচাৰটো কমপ্লিটলি ইউনাইটেড হ'ব আৰু এটাই মটিভ থাকিব যে একেলগে মিলি ছাৰ্ভাইভ কেনেকৈ কৰিব লাগে। আৰু তেতিয়া আমি ইন ফিউচাৰ মাল্টি প্লেনেটৰী স্পিচিছ বনি যাম। চ' এইটোৱে মোৰ এটা প্ৰেজেণ্টেশ্যন আছিল মাৰ্চক লৈ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট নিশ্চয় কৰিব।